এবাৰ এটা হৰিণা পানীৰ সন্ধানত এখন জংঘলত ঘূৰি ফুৰি আছিল। বহুত পিয়াহ লাগিছিল হৰিণাটোৰ। বহুত সময় ঘূৰি ফুৰিও সি পানীৰ সন্ধান কৰিব পৰা নাছিল। সি ভাগৰি গৈছিল আৰু এজোপা গছৰ তলত বহি গৈছিল। সেই সময়তে সি নদী আৰু পানীৰ শব্দ শুনিবলৈ পাইছিল। সি একেজাপে উঠি দৌৰি গৈ দেখা পালে সন্মুখত এখন ডাঙৰ নদী। নদীখন দেখি সি আনন্দিত হৈ পৰিছিল। ধৰি লোৱা সি যেন এটা নতুন জীৱনহে লাভ কৰিছে। সি লাহে লাহে দৌৰি নদীখনৰ পাৰ পালেগৈ আৰু যেতিয়াই নদীখনৰ পানী খাবৰ কাৰণে হৰিণাটোৱে নিজৰ মূৰটো তললৈ কৰিলে, তেতিয়াই তাৰ চকু তাৰ সোঁফালে পৰিল আৰু সি দেখিবলৈ পালে এটা চিকাৰী। চিকাৰীটোৱে বন্দুকটো টোৱাই ৰৈ আছিল আৰু বাওঁফালে যেতিয়া চালে এটা সিংহ তাৰ চকুত পৰিল। তেতিয়া হৰিণাটোৰ অৱস্থা এনেকুৱা হ'ল, সি পানী চানী চব পাহৰি গ'ল। তেতিয়া হৰিণাটোৱে পলাবৰ বাবে যেতিয়াই পাছলৈ ঘূৰিল, তেতিয়াই দেখিলে পাছফালে জুই জ্বলি আছে। সেয়াও লাহে লাহে তাৰ ফালে আগবাঢ়ি আহি আছে। এতিয়া সি কি কৰিব? চাৰিওফালে ৰাস্তা বন্ধ হৈ পৰিছিল তাৰ। চাৰিওফালে সমস্যাই বেৰি আছিল তাক। এতিয়া হৰিণাটোৱে ভাবিবলৈ ধৰিলে, চাৰিওফালে মোৰ মৃত্যু ঘণ্টা বাজি আছে, মইতো মৰিবই লাগিব। গতিকে মই এটা কাম কৰি কিয় নমৰোঁ? মই পানী খাইহে কিয় নমৰোঁ? সি একান্ত মনে পানী খোৱাত লাগিল। সেই সময়তে ওপৰৰ পৰা বৰষুণৰ টোপাল পৰিবলৈ ধৰিলে আৰু পাছফালে যিকুৱা জুই জ্বলি আছিল, বৰষুণ পৰি নুমাবলৈ ধৰিলে আৰু পানীৰ টোপালবোৰৰ কাৰণে চিকাৰীৰ গুলীটো সিংহটোৰ ফালে গতি ল'লে। সিংহটোৰ চকু চিধা চিকাৰীটোৰ ওপৰত পৰিল আৰু সিংহটোৱে চিকাৰীটোলৈ চোঁচা ল'লে। হৰিণাটোৱে পানী খাই উঠি যেতিয়াই সোঁফালে চালে, চিকাৰীটো দেখিবলৈ নাপালে, বাওঁফালে সিংহটো দেখা নাপালে আৰু পাছফালে জুইকুৰাও নুমাই যোৱা দেখিলে। মানুহৰ জীৱনটো তেনেকুৱাই, কেৱল সমস্যাই নাহে, যেতিয়া আহে চাৰিওফালৰ পৰাই আহে। সকলো মানুহে ভয় খাই যায়, আতংকিত হৈ যায়। তেতিয়া আপুনি কি কৰিব? ভয় খোৱাৰ কোনো প্ৰয়োজন নাই, মাত্ৰ শান্তিৰে 2 মিনিট সময় চিন্তা কৰক। হৰিণাটোৰ ওচৰতো সেই সময়ত বহুত কেইটাই অপশ্যন আছিল। সি যেনি তেনি দৌৰিব পাৰিলেহেঁতেন, কিন্তু সি শান্তিৰে ভাবিলে আৰু নিজৰ কাম কৰি গ'ল। সি পানী খাবলৈ আহিছিল আৰু পানী খাবলৈ লাগি গ'ল। মানুহে যিমানেই সমস্যাৰ পৰা পলাই ফুৰে, সিমানেই সমস্যাবোৰে তেওঁলোকক বেছিকৈহে বেৰি ধৰে। গতিকে ধৈৰ্য সহকাৰে সমস্যাৰ মুখামুখি হ'ব লাগে আৰু শান্তিৰে সমাধানৰ পথ ভাবিব লাগে।